तो हे गाइस गुड मॉर्निंग एवरीवन। आज माने सोमवार आज रातिपुवा उठिছো कारण आज जाम माने आमी शिव मन्दिरत पानी ढालिबा तो जाम। गाइस आमी घटे सते লৈ आइছো এটা ঘটে সতে আজি মানে পানী ঢালিব যাম আপোনালোক দেখাম জয়ভূমত যাম মানে সুন্দৰী জয়ভূম আপোনালোক দেখাম কেনেকা লাগে জায়গাটো মানে বহুত পুৰণি মন্দিৰ হয় তাতে কামাখ্যা আছে তাতে আমি পানী ঢালিব যাম তো বলক আমি যাও এতিয়া আপোনালোকে চাই থাকক তো গাইস আজি মানে আমি প্রথমে মানে আমার লক্ষ্মীপুরের শিৱ মন্দিৰত পূজাখন দিম তাৰপিছত যাম মানে আমাৰ তাতে কাৰণ আগত নিজৰ তুনা পিছতহে বেলেগৰ তো आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो शंकर भोलेनाथ शंकर তো গাইস আমি এতিয়া ইয়াৰ পৰা মানে অলপমান পানী লম পানী লৈ কেনে মানে জীৱৰ বনাম পাৰোঁ नमो नमो शंकर भोलेनाथ शंकर सूर्यदेव देव महेश्वर सृष्टि के जन्म से भी पहले तेरा वास था ये जग रहे या ना रहे रहेगी तेरी आस्था क्या समय क्या करे दोनों में तेरी महानता 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 सीपियों की ओट में मोतिया हो जिस तरह मेरे मन में शंकर तू बसा है उस तरह আমাৰ শিৱবাৰীৰ পাছফালে ইমান ডাঙৰ এটা পানী নদী আছে তো এইটো জিঞ্জিৰা নদী বুলি কয় তো এতিয়া আমি ইয়াত পানী ঢালিব আহিম আপোনালোকে চাব পাৰে তো আজি আমি বহুত পূজা কৰি মানে ভাল লাগিল না মনটো শান্তি লাগি গ'ল আমাৰ পুচু দাদাই পূজা কৰি আছে এতিয়া পুৰা মনছে প্ৰাণছে পূজা কৰি আছে তাই ভগৱানৰ পৰা এটা ছোৱালী খুজি আছে হে ভগৱান মোক যেন এটা ছোৱালী দিয়ে नमो नमो शंकर भोलेनाथ शंकर হনুমান মন্দিৰ আমি এতিয়া হাতত ঘূৰি আছো এইটো জয় বলবম জয় বলবম জয় বাবা ভোলেনাথ আজি মানে আমি বহুত ভক্ত হৈ গৈছোঁ মানে কোৱা নাযায় ইমান ভক্ত হৈ গৈছোঁ মানে পূজা কৰি এটা বেলেগ শান্তি লাগিল सृष्टि के जन्म से भी पहले तेरा वास था ये जग रहे या ना रहे रहेगी तेरी आस्था গাইছ আমি এতিয়া পূজা চূজা কৰা হ'ল আমি এতিয়া যাং না কি কৈ নব হা নব তো আমাৰ নৱদাদা ইয়াত আছে ৰাতিপুৱা আহিছে পূজা কৰিবলৈ কিন্তু পূজা কৰিব অহা নাই ছোৱালী চাব আহিছে যাই আছো তো মজাৰ ফিলিং লাগি আছে তো আপোনালোকে চাওক আমি কেনেকৈ যাওঁ গাইজ মানে আমি ইয়াতে পূজা দিয়া হ'ল বৰ্তমান আমি জয়ভূম যাই আছোঁ টুনাৰী হয় এইটো জয়ভূমটো তো আপোনালোকে ৰাস্তাবিলাক চাওক কেনেকুৱা क्या समय क्या करे दोनों में तेरी महानता 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 सीपियों की ओट में मोतिया हो जिस तरह मेरे मन में शंकर तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा अर्थ
হৈ গ'ল আমি মানে অলপ আগফালে যাই আছোঁ এতিয়া কি কৰিব যাই আছোঁ এতিয়া আমি আৰু পানী ঢালিব যাই আছোঁ আৰু ইয়াৰ লিংগ আছে শিৱলিংগ আছে তো আপোনালোকক দেখালোঁ জয়ভূমৰ ভিতৰত কেনেকুৱা তো বহুতে দেখা নাই বহুতো আহি কিনে ভিতৰত যাব নাপায় মানে তো আজি মানুহ নাই কাৰণে আমি সুযোগ পাই না ভিতৰত সোমাই গ'লোঁ গাইছ তো আপোনালোকে আহিব আহি কিনে চাব বহুত শান্তি লাগিব অহা নাই আজি প্ৰথম আহিছোঁ তাৰ কাৰণে নাজানো আহাই নাই বাৰু ফাৰ্ষ্ট টাইম আজিকালি ল'ৰাবিলাকে মানে পূজা কৰে বহুতে টান পায় বহুতে মানে আহিব লাগে পূজা কৰিব লাগে পূজা চবেই কৰিব লাগে পূজাটোই হ'ল ল'ৰা আৰু শিৱ বাবা মানে বহুত ভাল লাগিছে পূজা কৰি কিনে আজি কোৱা নাযায় মানে গাৰ ৰমাবিলাক থিয় হৈ গৈছে এনেকা পূজা কৰি এনেকা ফিল্ডটো ইমান মজা লাগে না পূজা কৰি কিনা মানে কি ক'ম আমি এতিয়া পানী ঢালিম মানে নাই কি বুজছো এইটো এছামিজ মুখেদি নাওলাই আমি গোৱালপাৰীয়া চাওঁ না ছোটবেলা গোৱালপাৰীয়া কথা কৈতে এখন খালি গোৱালপাৰীয়া লেংগুৱেজে ওলাই থাকে আমাৰ লক্ষীপুৰৰ চাওগিলা মানে লক্ষীপুৰৰ মানুহগিলা এনেকা আমাৰ ভাষাটা টোটেলি এনেকাই তো আপোনালোকে ভাষা নিনা বাকী একো মেটাৰ নকৰিব আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই কিনে মানে এনজয় কৰিব কেনেকৈ মজা পায় আপোনালোকে ক'ব এইটোৱে গাইছ এতিয়া পানী ঢালিব পুচু পানীটো ঢাল अर्थ क्या निरर्थ क्या जो भी है सभी तेरा तेरे सामने है झुका मेरे सर पे हाथ रख तेरा মানুহবিলাক দেখাও মানুহবিলাক দেখাও মানে মানুহ যদি গাইছ মানুহগিলা নাথাকিল হয় আমি একেবাৰে ফলগিলা মাৰিলোঁ হয় জাষ্ট মানুহগিলা আছে না তো ফলগিলা নিবা অলপ ভয় লাগি আছে আপুনি চাওক না কিমানগিলা ফল আছে এতিয়া মানুহবিলাক গ'ল এতিয়া জয় বাবা ফলে না এটা প্ৰসাদ ল'লোঁ যেন আমাক দয়া মমতা কৰি কিনে যেন আমাক বাচাই ভগৱানে মানে কি বাচাই মানে কি আমাক পাপ চাপ নাধৰে যেন ভগৱানে এতিয়া সোমাই দিয়ে এতিয়া নোসোমাই আপেল না ঢুকে এখন কি করবি খানা পাই এখন আমি এই কালা প্লাস্টিকত দেখাই না পাব গাইছ আমি এতিয়া অলপ আগতে প্ৰসাদ ল'লোঁ তো এতিয়া আমি পইচাও ল'ব আহিছোঁ আপুনি চাব হা পইচাবিলাক এতিয়া ল'ম এতিয়া যে আমি এতিয়া যাম আমাৰ বস্তু হৈ গ'ল প্ৰসাদ দেখাও মূলধন আমাৰ আৰু ইয়াৰ ঘটিৰ ভিতৰতো আছে ঘটিৰ ভিতৰত দেখাও খুলে দেখো না আপোনালোকে ভুল ভাৱ নাভাবিব আৰু পইচাবিলাক আমি মাৰি দিম পইচাবিলাক আমি এতিয়া বামুণক দিব যাম আপোনালোকে চাব কাক দিওঁ বামুণকে দিম মানে ইয়াৰ ঠাকুৰ বাটাই আমাক ক'ল যে তাতে পইচাবিলাক আছে লৈ আহি কিনে আমাৰ মেইন মন্দিৰত দি দিয়া তো আমি আহিলোঁ দিবৰ কাৰণে তো আপোনালোকে এইবাৰ চাই থাকিব পইচাবিলাক আমি এতিয়া দিম আপোনালোকে চাব গাইছ আমাৰ পূজা কৰা হৈ গ'ল গোটেই আমি আপোনালোকে দেখিলে আমি 2 জাগাত পূজা দিলোঁ প্ৰথমতে আমাৰ শিৱ মন্দিৰত পিছে ইয়াতে আহিলোঁ জয়ভূমত দিলোঁ মানে ইয়াতে মন্দিৰখন আহি দেখি ভালে লাগিল মই ফাৰ্ষ্ট টাইম আহিছোঁ ন তো ভাল লাগিল বহুত ইয়াৰ মানুহবিলাকো ভাল মানে পুৰোহিতজনে আমাৰ লগত বহুত ভাল কথা ক'ল আমাক চাওক কি দিছে পুৰা প্ৰসাদ দি দিছে একেবাৰে প্ৰসাদটো লৈছিলোঁ না ইয়াত আহি না আৰু প্ৰসাদ দি দিছে আমাক পুৰোহিতে মানে ইমান ভালকৈ কথা পাতিছে তো লক্ষীপুৰৰ মানুহবিলাকক কওঁ যে পুৰোহিতে কয় মানে নেক্সট সোমবাৰে মানে ভালকৈ এটা ভোগ দিব তো চবকে মাতছে মানে তো আপোনালোকেও আহিব পূজা চাব তো গাইজ যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমি যদি পাওঁ নেক্সট মানডে আমি আকৌ আরেকটা শিৱ মন্দিৰ এই মন্দিৰত আহি মানে ভাবিছোঁ আৰু কি না মানে লাষ্ট সোমবাৰ হ'ব না সেইটোত মানে মানুহ বহুত আহিব পুৰা ভিৰ থাকিব না আৰু বেছি ভাল লাগব মানে তো বাই আজিৰ কাৰণে বাই বাই